নমস্কাৰ মিত্ৰসকল, মই দিব্যৰ আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল দিব্যছ ব্লগছ। মই বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ। আপোনালোকে মোৰ ভিডিঅ' বহুত অপেক্ষা কৰিছে, মোক বহুতে লগ ধৰি কিনে কৈছে ভিডিঅ' লাগে আমুক লাগে। হ'লেও মোৰ ভিডিঅ'বোৰ ইমান ভাল নহয় দিয়কচোন, আপোনালোকৰ মতে ইমান ভাল নহয়। কেমেৰা কোৱালিটিও বেয়া, ভিডিঅ'বোৰো ইমান এটা ভাল নহয়, এডিট কৰিব নাজানো মই ভালকৈ। তথাপিতো মই ট্ৰাই কৰি আছোঁ আপোনালোকক যিমান পাৰোঁ সিমান ভালকৈ দেখুৱাবৰ কাৰণে। আপোনালোকে ইয়াৰ পৰা বহুত মৰম পালোঁ, নাপাওঁ নহয়, বহুত মৰম পালোঁ। মই এতিয়া মোৰ পৰা মোবাইলৰ অলপ মানে প্ৰব্লেম চলি আছিলে, সেইকাৰণে ভিডিঅ' দিয়া নাছিলোঁ। আপোনালোকে বাৰু মোক কৈছে ডেইলি ভিডিঅ' লাগে, ডেইলি দিব লাগে। ডেইলি দিব পাৰোঁ, কিন্তু মোবাইলটোৰ কাৰণে অলপ দিব নোৱাৰোঁ দিয়কচোন, এডিট কৰাতে অলপ টাইম লাগে। সেয়ে আজি আপোনালোকৰ লগত এটা ভিডিঅ' লৈছোঁ, বলকচোন আৰম্ভ কৰোঁ ভিডিঅ'টো। মিত্ৰসকল, মোৰ ঘৰত মানে 4টা ধৰণৰ বাঁহ আছে, 4বিধ বাঁহ আছে। এটা হৈছে জাতি বাঁহ, এটা হৈছে মাকাল বাঁহ, আৰু এটা হৈছে বিজলী বাঁহ, আৰু এটা হৈছে ভুলকা বাঁহ। আজি আপোনালোকক আমাৰ এই 4টা বাঁহত দেখাই দিওঁ। আপোনালোকে বাৰু জানিব পাৰে, কিছুমানে নাজানেও দিয়কচোন বাঁহ আৰু কোনটো কি বাঁহ আপোনালোকে কেনেকৈ চিনি পাব। আজি আপোনাক সম্পূৰ্ণ কথাখিনি মই এইটো ভিডিঅ' দ্বাৰা আপোনালোকক কৈ দিম, সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমাৰ বাঁহৰ তললৈকে আহি গ'লোঁ। এয়া আমাৰ বাঁহৰ তল, এয়া আছে এয়া মাকাল বাঁহ বুলি কয়। মাকাল বাঁহ আপোনালোকক কেনেকৈ চিনি পাব, আপোনাক মাকাল বাঁহ এতিয়া মই দেখাই দি আছোঁ একদম। আপোনালোকে প্ৰথম এইটো বাঁহটো চাই লওক, এইটো বাঁহটো এই পপটো চাই লওক। আপোনালোকে এইটো কাঠিৰ পৰা এইটো কাঠিলৈকে ডিষ্টেঞ্চ বহুত ডিষ্টেঞ্চ, তেতিয়া আপোনালোকে গম পাব কি এইটো অলপ যিহেতু পাপটো বহুত লম্বা বাঁহটোৰ, সেইটো কাৰণে মাকাল বাঁহ হ'ব। আৰু মাকাল বাঁহৰ আপোনালোকক এটা মেইন কথা কি, ইয়াৰ জেকনি দেখছেনে আপোনালোকে, জেকনি নাই ইয়াৰ, মানে গাঁঠিটোৱে ডাইৰেক্ট এনেহেন টপৰা মৰাহেন, কিন্তু ইয়াৰ জেকনি বহুত কম জেকনি, আপোনালোকে চাই ল'ব পাৰে। এনেকৈ আপোনালোকে চিনাক্ত কৰিব পাৰে ইয়াৰ পাপটোও বহুত লম্বা আৰু ইভাগে জেকনি নাথাকে এই মাকাল বাঁহৰ। মিত্ৰসকল, মোৰ মানে ধুনীয়াকৈ গৰমৰ দিনত বহা জেগা এখিনি আছে, আপোনালোকে চাই লওক। এখিনি মোৰ বহা জেগা, ধুনীয়াকৈ অলপ গাছ আছে আমাৰ এনেকৈ, মানে পথৰ দেখি এনেকৈ হালি আছে। ইভাগে ধুনীয়াকৈ চব হয়, চাৰিওফালে আপোনালোকক দেখাই দিছোঁ। চাৰিওফালে এনেকৈ গছ গছনি, চাৰিওফালে গোটেইখন বাৰী, ইভাগে এনেকৈ ৰাস্তা আছে দিয়কচোন। এনেকৈ মই এতিয়া যাই কিনে তাতে বহি থাকোঁ ধুনীয়াকৈ। ইভাগে ধুনীয়া একদম সেউজীয়া পথাৰ। আহি কিনে মই সদায় ইয়াতে বহোঁ, কিন্তু মই ইয়াতে আহি কিনে ভিডিঅ' বনোৱা নাছিলোঁ, কিন্তু আজি প্ৰথম এখিনি আহি কিনে ভিডিঅ'টো বনাব পাৰিছোঁ। এই ধুনীয়াকৈ একদম বতাহ বলি আছে, এনেকৈ গাছ আছে, অমুক আছে। আমি ইয়াতে ধৰি লওক বাৰিষা দিন আহিলে মহ আহি দিয়কচোন, সেইকাৰণে বাৰিষা দিন বেছিকৈ আহে নাই, খৰালি মাহৰ দিনত ধুনীয়াকৈ আহোঁ। আহি কিনে ইয়াতে ধৰি লওক বহুত ফল মূল আছে বাৰীখনত, ফল মূল ধৰি লওক এতিয়া আম টেঙা আছে, আম টেঙা চেকলে খাব লাগিলে আমি একে ধুনীয়াকৈ আহোঁ। ইয়াতে কলগছ আছে, কলগছ ডাইৰেক্ট পাৰি কিনে ইয়াতে খাই দিওঁ। আপোনালোকে একবাৰ মোৰ গাছডালৰ ভিউ পইণ্টটো একবাৰ চাই লওক, এনেকুৱা এইডাল গছ। গাঁৱৰে সৰু সৰু সকল হয় মুঠতে, সকল হয় ভূঞে ভূঞ, মুঠতে মই ভূঞিৰ মাজত মই। আপোনালোকে মোৰ বহা পইণ্টটো আপোনালোকে কেনে দেখা পালে, আপোনালোকে মোক কমেণ্ট বক্সত কৈ দিব। আপোনালোকৰ এনে জেগা থাকিব পাৰে দিয়কচোন, গাঁও যাৰ আপোনালোকৰ গাঁৱত ঘৰ, আপোনালোকৰ এনে বহুত বহুত ধুনীয়া ধুনীয়া জেগা থাকিব। এতিয়া মই গাছডালৰ পৰা নামি লওঁ ভালকৈ, ধৰাকৈ গাছো আছে দেখিছেনে আপোনালোকে। আনকি আমাৰ ছাগালকেইটাই এডাল গছত আহি কিনে উঠি থাকে ইয়াতে। মইতো ডাঙৰ কথা নহয়, ছাগালকেইটাই আহি কিনে গাছডালত উঠি কিনে ওপৰত পাত খাই লয়। এতিয়া আপোনালোকক মই বিজলী বাঁহৰ লগত চিনাকি কৰি দিওঁ। বিজলী বাঁহখিনি এতিয়া মানে সেইটো চাইডৰ পৰা এইটো চাইডে আহি গ'লেও বিজলী বাঁহখিনি ইয়াতে আছে। আমাৰ সীমাত আছে দিয়কচোন, মানে একদম বাঁহমান চব সীমাই আছে। এতিয়া মই বিজলী বাঁহখিনি আপোনালোকক দেখাই দি আছোঁ। এয়া আপোনালোকে চাই লওক বিজলী বাঁহ। এইটোক বিজলী বাঁহ বুলি কিয় কোৱা হয়, কাৰণ বিজলী বাঁহটো মানে এতকৈ আৰু ডাঙৰ নহয় আৰু, মানে বাঁহটো বহুত সৰু সৰু, মানে এত চাই আৰু বাঁহটো ডাঙৰ হ'ব নোৱাৰে আৰু। এখিনিয়ে ইয়াত হায়েষ্ট ডাঙৰটো ইয়াৰ এখিনিয়ে। এনেকৈ বহুত গাজিছে, এনেকৈ বিজলী বাঁহ আছে বাৰু আমাৰ। মই এতিয়া খৰালি মাহ হ'লে এতিয়া বিজলী ঘৰত মাতি দিওঁ, পথাৰ এখন, পথাৰৰ পৰা মই কাটি কাটি মাতি দিওঁ। সেই পথাৰ চাওকচোন আপোনালোকে, আমাৰ ঘৰৰ চাৰিওফালে ধুনীয়া সৌন্দৰ্য, আপোনালোকে চাই লওক এখন পথাৰ কি ধুনীয়া। বিজলী বাঁহৰ কাষতে এইটো আমাৰ খাল আছে, ইয়াতে বাৰু মাছ জীয়া নাই। মাছ জীয়া নহ'লেও মানে পথাৰৰ মাছ আহে, বানপানী হ'লে কেতিয়াবা ইয়াতে আমাৰ পানী উঠিলে এতিয়া ধুনীয়াকৈ মাছকেইটা থাকি যায়। সিঁচপান নাই বাৰু খালটো, তথাপিতো পানীখিনি জমা হৈ আছে। খালটো পুতা নাই, পিছকলৈকে পুতিম বাৰু।
তো মিত্ৰসকল এইটো হৈছে কি জাতি বাঁহ এইটো আপোনালোকে জাতি বাঁহটো কিনকৈ গম পাব জাতি বাঁহটো হৈছে আপোনালোকৰ এই পাপটো চাওক আপোনালোকৰ সেই মাকাল বাঁহটোৰ পাপটো কিমান লম্বা আছিল কিন্তু জাতি বাঁহটোৰ পাপটো চাওক আপোনালোকে কিমান খাটা জাতি বাঁহৰ পাপ বহুত খাটা প্ৰায় ভাগৰে খাটাই কিন্তু কিছুমানৰ অলপ লম্বা আছে তথাপিও আপোনালোকে জেকনিবিলাক চালে আপোনালোকে গম পাব ইয়াতে মানে জাতি বাঁহখনত ধুনীয়া জেকনি কিন্তু মাকাল বাঁহত জেকনিটো নাই মানে ডিফাৰেঞ্চ এইটোৱে কি মাকাল বাঁহত জেকনি নাই জাতি বাঁহত জেকনি আছে আৰু একবিধ থাকিল তিনবিধ আপোনালোকক দেখাই দিলোঁ একবিধ জাতি বাঁহ একবিধ মাকাল বাঁহ আৰু বিজলী বাঁহটো দেখাই দিলোঁ এইবাৰ ভুলকা বাঁহটো আপোনালোকক চিনাকি কৰি দিওঁ ভুলকা বাঁহটো এওনো খা খাই আছা নেকি দে খাই থাক দে খা তো মিত্ৰসকল এই লাজবিধ বাঁহ ভুলকা বাঁহ এয়া মই ভুলকা বাঁহৰ তলত আছোঁ এই ভুলকা বাঁহটো আপোনাক চিনাকি কৰি দিওঁ ইয়াৰ বিশেষ গুণটো কি ভুলকা বাঁহটোৰ মানে আপোনালোকক চাওক জাতি বাঁহটোৰ অলপ হ'লেও পাপটো লম্বা ৰাখছে কিন্তু ভুলকা বাঁহটোৰ পাপটো এতচাই আৰু বেছি লম্বা নহয় বেছিটো এখনি আৰু এতচাই অলপ লম্বা হ'ব এখনি আৰু এক জলতে এখনিমান লম্বা হ'ব আৰু আপোনালোকে বাঁহবিলাক দেখিলে গম পাব এইটো আমাৰ সৰু জাতৰ ভুলকা বাঁহ এতচাই বহুত ধুমা ভুলকা বাঁহ থাকে বহুত ধুমা আমাৰ কিন্তু এইটো সৰু জাতৰ ভুলকা বাঁহ আৰু ভুলকা বাঁহৰ জেকবিলাক আপোনালোকে চাই লওক বেছি পাত নাথাকে কিবা একদম ঠাৰি আন সেনেকৈ ওলাই আহা জোং আপোনালোকে চাই লওক এইটো জোং যেনেকৈ ওলাই আহিছে মানে সেনে আন আৰু এইটো আমাৰ কাষেদি বৈ যোৱা আইতাটোত মই নামি ল'লোঁ নামি লৈ কিনে এতিয়া আমাৰ মানে চেপা পাতা আছে এই চেপাটো আপোনালোকে দেখাই দিওঁ এইটো চাওক আপোনালোকে চেপা আপোনালোকে কি বুলি কয় নাজানো কিন্তু আমাৰ ইভাগে চেপা বুলি কয় এইটো এনেকৈ পাতি থৈ দিছোঁ ইমান পানী একলাই ধৰি ৰাখছে দিয়কচোন ইভাগে ধৰি লওক ভিউ পইণ্টটো আপোনালোকে চাই লওক ভিউ পইণ্ট ধুনীয়া একদম বহুত ভাল লাগে আমাৰ এখন জেগা ইটা ধুনীয়া ধৰি লওক মানে এই ধান গছকেইটা বেছি ওখ নাই মানে কাঁচাই আছে ধুনীয়া সেউজীয়া হৈ আছে যেতিয়া ধান গছকেইটা পকব ধুনীয়াকৈ সোণালী কালাৰৰ হৈ যাব মানে মুঠতে পইণ্টটো একদম ধুনীয়া দেখা হৈ যায় আমাৰ ঘৰৰ চাৰিওফালটো বাৰু ঘৰটো আমাৰ অলপ ভিতৰ সোমোৱা দেচোন কিন্তু ভিতৰ সোমোৱা বুলি ক'ব নোৱাৰি কিয় আমাৰ মন্দিৰটো তাতে আছে মন্দিৰটোৰ পৰা এখিনি বেছি দূৰ নহয় মোটামুটি নাংমান ৰাস্তা মন্দিৰটোৰ পৰা দেখাই পায় আমাৰ সভা চভা হয় সভাটো আমাৰ ভাল আমাৰ সুবিধা হয় কিছুমানে ধৰি লওক সভা চভা পূজা পাঠ ইমান বহুত দূৰৰ পৰা যায় আমাৰ এতিয়া ডাইৰেক্ট ঘৰ আছে এইটো ঘৰ এটা সেইটো সভা তিনিটা চেপা দেখছি এটা আপোনালোকক তাতে বাৰু দেখাই দি আহিলোঁ এই এটা আছে আৰু এখন মই বানা বুজিছোঁ বৰ্তমান আপোনালোকক কৈছিলোঁচোন মই আমাৰ হেৰিত ভাদ আহিনত বানাত মাছ যাবৰ কাৰণে বানা তৈয়াৰ কৰি আছোঁ বাৰু বানাখন কমপ্লিট হোৱা নাই বানাখন কমপ্লিট হোৱাতে মই আপোনালোকক দেখাই দি আছোঁ বানাখন কমপ্লিট হোৱাৰ পিছত মিত্ৰসকল আজি এই যে মোৰ নৰ্মেল ভিডিঅ' আছিল আপোনালোকৰ কাৰণে আজি মই ঘৰতে থাকি এটা ব্লগছ এটা বনাই দিলোঁ আৰু ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মোক কমেণ্ট দিব যেন মই উৎসাহ পাওঁ মানে ভিডিঅ'টোৰ কাৰণে আপোনালোকৰ কমেণ্ট এটাই মোক বহুত উৎসাহ জাগাই দিয়ে লাইকটো দিব প্লিজ আপোনালোকে